হেল্ল' এভৰিৱান, মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এয়া আজি ৰাতিপুৱাই মায়ে মুচি আছে চোতাল আৰু পাপাই কেইজনীমান মাছো ধৰি আনিলে। আকৌ মই ইয়াক খাবলৈ লৈছোঁ ভাত। ঘুগুনি বেছি আজি ৰুটিৰ লগত খাবলৈহে বনাইছিলে, কিন্তু মই ৰুটি ইমান বেছি খাই ভাল নাপাওঁ, সেই গতিকে মই ভাতৰ লগতে খালোঁ। আৰু আজি ঘৰতে আছোঁ যিহেতু, সেয়া ভাবিলোঁ অকণমান চুলিখিনিৰ যত্ন লওঁ। মানে মোৰ চুলিখিনি বহুতেই বেছি বেয়া হৈ গৈছে, একো মানে চুলিখিনিত নসনা বহুত দিনেই হৈ গ'ল। ভাবিলোঁ আজি জবা ফুল এল'ভেৰা এনেকৈ মিক্স কৰি পেলাই অকণমান সানি থওঁ সময় পাওঁতে, আৰু এয়া গোটেইখিনি ধুনীয়াকৈ পেষ্ট বনাই পেলাই এনেকৈ সানি কৰি থ'লোঁ। মই আধা ঘণ্টা মানে এনেকৈ সানি কৰি থ'ম, তাৰপাছত শ্বেম্পু কৰি দিম। আৰু এনেকুৱা সপ্তাহত 2-3বাৰ কৰিলে বেছি ভাল হয়, কিন্তু মোৰ যিহেতু সময়ৰ নাটনি, গতিকে মই এমাহৰ মূৰত এদিনহে কেতিয়াবা কৰিবলৈ পাওঁ। তাৰপাছত এয়া আকৌ ওচৰৰে খুৰী এজনীয়ে খাবলৈ মাতিলে ৰবাব টেঙা, আৰু এয়া সকলোৱে মিলি পেলাই টেঙা খালোঁ। আৰু ৰ'দত বহি টেঙা খোৱাৰ মজাই বেলেগ ন। আৰু খাবলৈ যে ইমান বেছি ভাল আছিলে, আৰু গোটেইখিনি এনেকৈ খালোঁ। আৰু এই সন্ধিয়া সময়ত অকণমান ভিডিঅ' কৰিছোঁ, মানে মই আহি মূৰ ধুলোঁ, ধুই পেলাই শুই গ'লোঁ। আৰু এতিয়া ওচৰতে টিকলি এজনীৰ বাৰ্থডে আছিলে, তো বাৰ্থডেলৈ বুলিও আহিলোঁ। আৰু এয়া দেখিছেনে, তাই ইমান ধুনীয়াকৈ কেক কাটিলে। আৰু এতিয়া আমি ধুনীয়াকৈ চবেই হাঁহি কৰি ভিডিঅ' কৰি আছোঁ। আৰু প্ৰসাদ কেক এনেকৈ তো আজি এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম।